নিৰ্বাচন খেলি আহিছে কাৰণটো কি যে আমাৰ সন্মুখত এটা জ্বলন্ত সমস্যা আছে এইটো সমাধানৰ কাৰণে আন্দোলন চলাই আছে এই সমাধান নোহোৱালৈকে আপুনি শান্তিত বহি থাকিব নোৱাৰে এই বড়োলেণ্ড ইছ্যু সমাধানৰ স্বাৰ্থত তেওঁলোকে সদায় ইলেকশ্যনত পোনপটীয়াভাৱে হওক চিধা চিধিকৈ হওক বা কেতিয়াবা অলপমান ইনডাইৰেক্টলি হওক তেওঁলোকে ইলেকশ্যন নিৰ্বাচনত ভূমিকা লৈ আহিছে এইবাৰতো তেওঁলোকে NDFBৰ সমস্যা উত্থাপন কৰাৰ লগে লগে যিটো বড়োলেণ্ডৰ দাবীৰে বড়ো সমস্যাটো সমাধান কৰিবৰ কাৰণে আন্দোলন চলাই আহিছে তেনে ক্ষেত্ৰত মই ভাবোঁ যি দলে বড়ো সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি আহিব এই দলক সমৰ্থন জনোৱাটো নীতিগতভাৱে তেওঁলোকে সিদ্ধান্ত নিশ্চয় ল'ব সেইকাৰণে মই আপোনালোকক আজি কৈ দিব বিচাৰোঁ যে আমি অকল ক্ষমতা দখলৰ কাৰণে যিহেতু ৰাজনীতি কৰিবলৈ ওলাই অহা নাই ইয়াত বৃহৎ জনসমাজৰ বা জনগোষ্ঠীসকলৰ সমস্যা জড়িত হৈ আছে তেওঁলোকৰ বিক্ষোভৰ ছাত্ৰ সন্থা যিটো ভূমিকা আমি জয়ী হোৱা আৰু আমাৰ পৰা জনগণৰ ৰাইজক টানি আনা ইয়াত এটা ডাঙৰ ভূমিকা তেওঁলোকৰ আছে আৰু তেওঁলোকে এই কৰ্তব্য পালন কৰে যোৱা 2014 চনত অনাবৰৰ যিটো এটা ফেক্টৰ হৈ পৰিছিল ভোটাৰ ৰাইজৰ মাজত এই বছৰ আপুনি ভাবে নেকি যে 2014 চনৰ লেখীয়াকৈ এইবাৰো অনাবৰৰ যিটো ভোট লৈ যিটো যুদ্ধ দেখা গৈছিল বা হৈছিলে এইবাৰ সেইটো হ'ব বুলি আপুনি ভাবে নেকি অনাবৰৰ ৰাজনীতিটো খেলিবলৈ চেষ্টা যে নকৰিব সেইটো মই ক'ব নোৱাৰোঁ চেষ্টা যথেষ্ট চলাব কিন্তু এই চেষ্টা এইবাৰৰ 2014 চনৰ দৰে সফল হ'ব নোৱাৰে কাৰণ যি উদ্দেশ্য লৈ তেওঁ নিৰ্বাচন খেলিছিল অবড়োসকলক এক ছাইডত লৈ বড়োৰ বিৰুদ্ধে এটা যুঁজ এটা তেওঁ দিবলৈ ওলাইছে কিন্তু সি বড়োৰ বিৰুদ্ধে যুঁজ দিব পৰা নাই আৰু অবড়োসকলক ন্যায়ো দিব পাৰে BTC ভংগ কৰিব নোৱাৰিব গাঁও পৰ্যটন কৰিব নোৱাৰিব আৰু 5 বছৰত তেওঁ কোটি কোটি টকা যে এৰিয়া ডেভেলপমেণ্টৰ নামত আহে এই টকা ক'ত খৰচ কৰিছে আৰু জনগণৰ ৰাইজে আঙুলিয়াই দিব নোৱাৰে সকলো ক্ষেত্ৰত তেওঁ মূলতঃ এই সাময়িক এটা পৰিস্থিতিৰ মাজত টেম্পৰাৰী উদ্দেশ্য লৈ পেলাই নিৰ্বাচনত নামিছিল তেওঁৰ কাৰ্যকাল শেষ হৈ গ'ল তাৰ উদ্দেশ্যও নোহোৱা হৈ গ'ল আৰু তাৰ ভৱিষ্যতো নোহোৱা হৈ গ'ল সেইকাৰণে অবড়ো ৰাজনীতি নচলিব কাৰণ ইয়াৰ সকলো দল সংগঠনে আজি নিজা নিজা পৰ্যায়লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ওলাইছে আৰু ইয়াত দুজন মানে প্ৰকৃত গণতন্ত্ৰ আছে দেখিবলৈ পাম এটা চমুকৈ এটা উত্তৰ আপুনি দিব যে আপোনাৰ যিটো যুদ্ধ ঘোষণা হৈয়ে গৈছে নিৰ্বাচনী যুঁজ কোকৰাঝাৰত মূলতঃ কাৰ মাজত যুঁজটো সীমিত থাকিব যুঁজটো চাৰিটা দলৰ মাজত সীমিত থাকিব UPPL আমি ওপৰত আছোঁ আৰু BPF আছে নৱকৰণীয় আছে কংগ্ৰেছ আছে আৰু মই যদি কওঁ আজি স্থান দিব লগা তেতিয়া দ্বিতীয় স্থানত দুটা দল থাকিব এইটো নৱকৰণীয় আৰু BPF তিনি নম্বৰত মানে কংগ্ৰেছ থাকিব কোকৰাঝাৰত পোনপ্ৰথমভাৱে মহিলা কেণ্ডিডেট এগৰাকী মন্ত্ৰী শাসকীয় দলৰ কিবা ফেক্টৰ হ'ব বুলি ভাবে যথেষ্ট সন্মান আছে মোৰ তেওঁ আন্দোলনৰ মানে গুৰি ধৰোঁতা মহিলাৰ জাগৰণ মানে তেওঁ আনিছিলে হয় কিন্তু 2005 চনৰ পৰা BPFৰ লগত থাকি থাকি তেওঁ যিহেতু মন্ত্ৰী হ'লেও BPFৰ দলগত নীতি বা আদৰ্শৰ ওপৰত কোনো পৰিৱৰ্তন তেওঁ ঘটাব পৰা নাই ইয়াত এজন মহিলা নেত্ৰী হয় কিন্তু মহিলাৰ ছাত্ৰটো কিমান কাম কৰিছে এইটো প্ৰশ্ন হৈছে আজি কাৰণ সি দলক সেৱা কৰি আহিছে অকল দলক BPF দল ক্ষমতা মানে দখল কৰাই জাতীয় যিটো লক্ষ্য BPF দলৰ এই দলক সি সেৱা কৰি আহিছে সেইকাৰণে মই সন্মানে কম তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পাই মই নথৈ মানে সৌভাগ্য বুলিয়ে ভাবিছোঁ আৰু তেওঁক মই সন্মান জনাওঁ কিন্তু আমাৰ সন্মুখত তেওঁ ইমান ডাঙৰ ফেক্টৰ নহয় থেংক ইউ